বলকচোন বাৰু কিনো হয় চাওঁ বলক দেই বলক যিহেতু পূৰা আহি আছে আৰু দুৰ্গা পূজাৰ আগখনতে আমি দেখি গ'লোঁ দুৰ্গা মাক ৰাধে 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 পূৰা মূৰৰ ওপৰত বনাই দিলে ৰাধে ৰাধে ক'ত হৰণ মাৰিব লাগে নাজানে মোক নাজানে আৰু হাইৱেত উঠি পেলাই গাইজ হেল্ল' অসমবাসী ৰাইজটো কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৱে ভালে আছে চাগে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমি কালি থকা জেগাৰ পৰা ইয়াতে আছিলোঁ আমি কালি আৰু এতিয়া বৰ্তমান ওলাই দিছোঁ আৰু এইপিনে দেখিছে এইখন মানে ৰাইট চাইডে যাব লাগে প্ৰেম মন্দিৰ আমি লেফ্ট চাইড যাম মানে মেইন ৰুটলৈ ওলাব লাগিব ন বাইপাছলৈ তো সেইপিনে যাম তো ব'লকচোন আজি ভিডিঅ'টো কিনো হয় কি কেনেকৈ যাওঁ কি কি খাওঁ চব দেখুৱাই থাকিম নে কি কয় জাৰ্ণি ষ্টাৰ্ট আৰু এইপিনে দেখিব পাৰিছে পূৰা ওলাই মেলি ফুল ৰেডি আৰু ইয়াৰ পৰা জাৰ্ণি ষ্টাৰ্ট আৰু এইপিনে এয়া ৰাধে 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 পূৰা মূৰৰ ওপৰত বনাই দিলে ৰাধে ৰাধে গম পাইছেনে একদম মজাকৈ বনাই দিলে ৰাধে ৰাধে জয় আই আৰু ইয়াৰ পৰা এতিয়া বৰ্তমান ওলাই দিওঁ অলপ তেন্তে দেখুৱাই কৰি থাকিম বলক তো এনেকৈ আহি আছোঁ আহি 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 ইয়াতে কি খালোঁ কিবা এটা খালোঁ ই ওলোৱাই নাই মানে ইয়াতে চ'দা খালোঁ আৰু পূৰা চ'দা খাই ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া যিহেতু বহুত গৰম আৰু ইয়াত গৰম চৰম একেবাৰে নপৰে ন কি বস্তু ভাই ये क्या चीज़ था ओ भैया ये नहीं सुनता है কি আছিলে বস্তুটো লেমন ট্ৰিক আমি নাজানো ইয়াতে পাই আৰু আৰে এতিয়া যাওঁ আৰু ওলাই দিওঁ ইয়াৰ পৰা ৰ'দটো দেখিছে না চেক কৰক ৰ'দটো পূৰা ইয়াৰ পৰা ওলাই দিওঁ জয় জুবিন দা ব'লক তেন্তে ইয়াৰ পৰা ওলাই দিওঁ নে কি কয় গাইছ ব'লক তো গাইছ এনেকৈ আহি আছিলোঁ পূৰা আৰু আহি 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 মানে এটা কি ধুনীয়া জেগা দেখিলোঁ মানে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ নে কি কয় গাইছ এইপিনে চাব পাৰিছে মা দুৰ্গা কি ধুনীয়াকৈ সজাই ৰাখিছে দেখিব পাৰিছে নহয় বহুত ডাঙৰকৈ সজাই ৰাখিছোঁ যিহেতু আৰু বহুত ধুনীয়া লাগিছে জেগাটো প্লেচটো একদম কি সুন্দৰকৈ সজাই থৈছে দেখিছে আৰু দুৰ্গা পূজা যিহেতু পূৰা আহি আছে আৰু দুৰ্গা পূজাৰ আগখনতে আমি দেখি গ'লোঁ দুৰ্গা মাক আপোনালোকে দেখিব পাৰিছে নহয় পূৰা কি ক'ম আৰু গাইজ কি ক'ম বহুত ধুনীয়া লাগিছে যিহেতু বাহ 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 হেল্ল' 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 মা দুৰ্গা তো একদম মানে বহুত ধুনীয়া লাগিছে দেখি পেলাই দুৰ্গা মাক আৰু কি বুলি ক'ম যিহেতু অক্টোবৰত আহি আছে দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ আগখনত আমি দেখি গ'লোঁ দুৰ্গা মাক তো মনটো বহুত ভাল লাগিলে আৰু এতিয়া আমি পূৰা যাত্ৰা কৰি আছোঁ দেখিব পাৰিছে ইটো মাধুৰ্য আগত গৈ আছে আৰু পাছফালে হয়তো আহি আছে আৰু মই মাজত গৈ আছোঁ একদম ধুনীয়াকৈ গৈ আছোঁ আৰু এতিয়া আৰু গৈ থাকিম মেইন বাইপাছলৈকে তো ব'লক তেন্তে কি কিনো হয় সকলোবোৰ আপোনালোকক দেখুৱাই যাম আপোনালোকেও চাই গৈ থাকিব আপোনালোকেও আহি থাকক আৰু মোবাইলৰ যোগেদি আমি খোজকাঢ়ি আহি আছোঁ যিহেতু আপোনালোক মোবাইলৰ যোগেদি আহি থাকক ভাল লাগিব ব'লক আমিও যাওঁ আপোনালোককো লৈ যাওঁ ব'লক এনেকৈ আহি আছিলোঁ আৰু আহি আহি আকৌ এবাৰ মা বৈষ্ণো দেৱী হয় গাইছ এইটো দুৰ্গা মা নহয় মা বৈষ্ণো দেৱী হয় মানে দুৰ্গা মা বুলি ভাবিছিলোঁ যিহেতু কিন্তু মা বৈষ্ণো দেৱীহে হয় এয়া দুৰ্গা মা নহয় আৰু আগৰ ভাগৰ মা বৈষ্ণো দেৱীয়ে আছিলে সেই ভাগতো মোৰ ভুল হ'ল যিহেতু মই গম পাইছোঁ সেইবাবে
আকৌ মানে মই এইটো ৰিপিটকৈ ক'বলগীয়া হৈছে মা বৈষ্ণোদেৱী দুৰ্গা মা নহয়, যিহেতু দুৰ্গা মা বুলি ভাবিছিলোঁ কিন্তু দুৰ্গা মা নহয়, এয়া হৈছে মা বৈষ্ণোদেৱী প্ৰতিমূৰ্তি, য'ত সজাই থৈছে ইয়াতে মা বৈষ্ণোদেৱী প্ৰতিমূৰ্তি। পংকজ এই মানে পংকজ মানে ৰখি দিয়ে যেতিয়া য'তে ত'তে সেইফালৰ পৰা চাওক, এয়া মা দুৰ্গা আৰু এইপিনে পূৰা দোকান চোকান আছে, মানুহ ভিৰ, গাড়ী চাড়ী সকলোবোৰ। আৰু আমি এতিয়া মেইন হাইৱে পাম আৰু হাইৱে পালোৱে আৰু এই অকণমান আছে ইয়া হাইৱে। আৰু ক'ত হৰণ মাৰিব লাগে নাজানে মোক নাজানো। আৰু হাইৱেত উঠি পেলাই গাইজ গৈ থাকিম আৰু দিল্লী ফালে। ব'লক তেন্তে কি কিনো হয় সকলোবোৰ দেখুৱাই যাম, কি কি পাওঁ আমিও সকলোবোৰ দেখাই গৈ থাকিম আপোনালোকেও চাই গৈ থাকিব নে কি কয় গাইজ? ব'লক। গাইজ এনেদৰে বহুত দূৰ খোজকাঢ়ি আহি অলপ ইয়াতে জিৰাই লৈছোঁ। এইপিনে দেখিছে এজোপা গছৰ তলত জিৰাই আছোঁ আৰু এইকেইটা আমাৰ বেগ, এখন ধাবা হয় আৰু ধাবাখনৰ ছাইডতে এই গছজোপাৰ তলতে আৰু জিৰাই আছোঁ। আৰু এইপিনে এয়া আৰু এইপিনে পিছত এটা বহি আছে, ৰিল চাইছে যিহেতু, আৰু ইয়াতে অলপ বহি দিছোঁ। আৰে গাইজ গৰমটো বহুত যে সেইকাৰণে মানে একদম যাব পৰা নাই, যিহেতু পকাখন পূৰা গৰম হৈ গৈছে আৰু লগতে চেনেল গৰম হৈ গৈছে। আৰু কালি চশমাযোৰ মানে গাইজ বান্দৰে নিছিলে, তো দুটা ঠেঙৰ গুৰিটো একদম ধুনীয়া কামোৰ দি দিছে, দেখিব পাৰিছে নহয়, একদম ধুনীয়া কামুৰিছে, বহুত ভাল লাগিছে যিহেতু চশমাযোৰ পিন্ধি এতিয়া বৰ্তমান। আৰু এইপিনে ইয়াত দেখিছে মেইন হাইৱে আৰু এইপিনে যাব লাগিব, যিহেতু যাম আৰু অলপ টাইম বহি পেলাই ইয়াতে গছৰ তলতে ধুনীয়া হাৱা খাই কি ধুনীয়া হাৱা দি আছে। খালি গৰমটোও সেইদে কম নহয়, গৰমো বহুত ধুনীয়া দি আছে, হাৱাও ধুনীয়া দি আছে, ৰন্ধন আৰু একেবাৰে ৰন্ধন একদম মজা লাগি গৈছে গাইজ। যাওঁ আৰু এতিয়া ওলাই পেলাই আৰু অলপমান বহি যাওঁ আৰু ব'লক গৈ থাকোঁ, অলপ গৈ থাকোঁ। তো গাইজ একদম বহুত দূৰ আহি মানে ৰ'দটো চেক কৰক, ৰ'দটো একদম ধামাকা ৰ'দ দি আছে। আৰু এইপিনে আমি লৈ ল'লোঁ ফালুদা, আৰু এইপিনে দেখিব পাৰিছে ফালুদা, আৰু এইপিনে খাই আছে সিহঁতি। আৰু ইয়াৰ কথা কি ক'ম আৰু ৰন্ধন আৰু গৰম দেখিব পাৰিছে নহয়, পূৰা গৰম ৰ'দ। সূৰ্য দেৱতা ক'ত গ'ল আৰু লুকাই গ'ল সূৰ্য দেৱতা, চৰি সেইফালে দেখিব পাৰিছে নহয়। তো গাইজ মানে সূৰ্যটো নাইকিয়া হৈ গৈছিলে, আকৌ ওলালে যিহেতু নাইকিয়া হৈ গৈছে। কি ক'ম আৰু বেছি কথা নক'বা আকৌ, তুমি দম নিদিবা আকৌ। গৰমত ডাবুল বগি আছে আৰু কি বগিছে নিজে গম নোপোৱা। ইয়াত থাকচা মাৰি দিম বাৰু, পূৰা গৈ আছোঁ আৰু গৈ থাকোঁ আৰু এইটো ফালুদাটো পূৰা খাই লওঁ, খাই পেলাই ইয়াৰ পৰা ওলাই দিওঁ যিহেতু। ব'লক তেনে গৈ থাকোঁ নে কি কৰি আছে, ব'লক। তো গাইজ আহি দেখিব পাৰিছে নহয়, পূৰা ৰাতি হৈ গ'ল, টাইমো হৈ গ'ল এতিয়া। আৰু এইপিনে গাড়ী চাড়ী আহি আছে, আৰু ইয়াৰ পৰা দিল্লী আছে 117 কিলোমিটাৰ। যিহেতু এতিয়ালৈকে থকা মেলা একো ব্যৱস্থা হোৱা নাই, একো পোৱা নাই থকা ব্যৱস্থা, সেইবাবে নাইট জাৰ্ণিও হৈ যাব পাৰে, কোনো ঠিক নাই। আমি এতিয়ালৈকে একো ভাবি পোৱাই নাই। ইয়াত বহুত দূৰলৈকে মানে পেট্ৰল পাম্প হওক, মন্দিৰ হওক, একো নায়েই মানে। চ' নাইট জাৰ্ণিও হৈ যাব পাৰে, মানে একো এতিয়ালৈকে গম পোৱা নাই। আগফালে চাওক একেবাৰে চুনা একো বস্তু নাই। আহি আছোঁ বছ, যদি ক'ৰবাত দোকান চোকান পাওঁ কিবা এটা খাই ল'ম, খাই পেলাই আৰু গৈ থাকিব লাগিব ন, কি কৰি গাইছ, যিহেতু একো খোৱাই নাই, সেইবাবে
গৈ থাকিব লাগিব, উপায়টো নাই। ৰাতি আৰু দিল্লীলৈ আছে 117 কিলোমিটাৰ, যিহেতু গৈ থাকিম এনেদৰে আৰু চাওঁচোন ক'ত কি পাওঁ। যদি দোকান পাওঁ খাই ল'ম, যদি দোকান নাপাওঁ গৈ থাকিব লাগিব। পানীও ষ্টকত নাই, যিহেতু গৈ থাকিম আগলৈ। সেইপিনে মাধুৰ্য গৈ আছে, পিছপানে আহি আছে পংকজ, আৰু মই মাজত আহি আছোঁ যিহেতু, আৰু পূৰা গৈ আছোঁ। আৰু এতিয়া আন্ধাৰ হোৱা নাই, পিছে ডাৱৰ চাৱৰ আছে অলপ, কিন্তু মানে অলপ আন্ধাৰ ফিল হ'ল আৰু যিহেতু। ব'লক তেন্তে কিনো হয় আপোনালোককো দেখুৱাই গৈ থাকিম। নাইট জাৰ্ণি হ'বনে নহয়, নে কি হ'ব, থকা জেগা পাম নে নাপাম আপোনালোককো দেখুৱাম। ব'লক তেন্তে গৈ থাকোঁ, নে কি কয় গাইছ? ব'লকচোন বাৰু কিনো হয় চাওঁ। ব'লক দেই, ব'লক।